Hey guys, good morning. Welcome back to my channel. So guys, আজি মই বনাম কচ মাছ দি বেগেনাৰ আঞ্জা। তো আপুনি ভিডিওটো আৰম্ভ কৰিছো কিদৰে মই বনাম। প্ৰথমতে কচ মাছ ভাজোতে যিখিনি তেল দিছো সেইখিনি দিম ব্যৱহাৰ কৰিছো। এতিয়া ইয়াত মই দিম এটা পেষ্টটো আছে এটা ডাঙৰ সাইজৰ পিয়াজ আৰু 2 টুকুৰা মান আদা আৰু 3 ফুট মান নহৰু আৰু কেঁচা জলকীয়া দিছো 3-4টা মান। এতিয়া পেষ্টটো পকাই লৈছো। ইয়াত দিম 1 চামুচ জলকীয়াৰ গুড়ি, 1 চামুচ হালধি গুড়ি আৰু 1 চামুচ জিৰাৰ গুড়ি আৰু মই ইয়াত দিম 1 চামুচ নিমখ। এইদৰে দি ধুনীয়াকৈ পেষ্টটো মই লৰাই ল'ম। কমেও 5 মিনিট মান এইখিনি পকাম আৰু এতিয়া চাব পাৰিছে ধুনীয়াকৈ মছলাখিনি সিজি আহিছে। ইয়াত দিম এতিয়া কাটি থোৱা বেগেনাখিনি। এইদৰে বেগেনাখিনি দি ধুনীয়াকৈ লৰাই ল'ম যাতে মছলাখিনি বেগেনাত সোমাই যায়। এইদৰে লৰাই মই এতিয়া কমেও 5 মিনিটৰ কাৰণে এইখিনি ঢাকি দিম আৰু এতিয়া চাব পাৰিছে কি ধুনীয়াকৈ বেগেনাখিনি সিজি আহিছে। খুবেই টেষ্টি। এইদৰে আপুনিও ঘৰত বনাব। এতিয়া মই ইয়াত ভাজি থোৱা কচ মাছখিনি এইদৰে ইয়াত দি দিম আৰু দিয়াৰ পিছত এইখিনি ধুনীয়াকৈ লৰাই ল'ম অলপমান। এইদৰে লৰাই লৈছোঁ বেগেনাত মিলি যোৱাকৈ। এতিয়া মই ইয়াত দি দিম আপোনাৰ 1 কাপ মান ডাঙৰ কফি কাপ দি পানী দিম। আপুনি যিমানখিনি গ্ৰেভি ৰাখিব বিচাৰে আপোনাৰ মতে। মই ইয়াত 1 কাপ মান দিছোঁ আৰু এইখিনি এতিয়া ঢাকি দিম পুনৰবাৰৰ কাৰণে। ইয়াত মই 1 চামুচ মান নিমখ দি লৈছোঁ। পুনৰবাৰৰ কাৰণে 10 মিনিটৰ কাৰণে ঢাকি দিলোঁ। এতিয়া আপুনি চাব পাৰিছে মোৰ আঞ্জা তৈয়াৰ। এতিয়া মই ইয়াত ধনিয়া পাত দি দিছোঁ। দি পেলাই এতিয়া মই গেছটো অফ কৰি দিম আৰু এতিয়া চাব পাৰিছে আপুনি মোৰ মাছৰ আঞ্জাটো তৈয়াৰ হৈ গ'ল। আৰু ভিডিওটো কেনে লাগিছে আৰু যদি ভিডিওটো ভাল লাগিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু